গোলাঘাটৰ দৈয়াং চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। গোলাঘাট জিলাৰ দৈয়াং চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ পথ বন্ধৰ কেন্দ্ৰ কৰি আজি আজছা ফৰকাটিং উপশাখাৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজে পৰিস্থিতি উত্তপ্ত কৰি তোলে। উল্লেখযোগ্য যে নিকন নামৰ কোম্পানীটোৱে বিগত 3 বছৰৰ পৰা দৈয়াং চাহ জনজাতি প্ৰাথমিক বিদ্যালয়ৰ সমীপত পাৱাৰ হাউচ নিৰ্মাণ কৰি আছে আৰু গধুৰ যান-বাহন বিদ্যালয়ৰ খেলপথাৰৰ মাজেদি অহা যোৱা কৰি থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কেইবাবাৰো মৃত্যুৰ মুখৰ পৰা প্ৰাণ বচাবলগীয়া হৈছে। বিদ্যালয় পৰিচালনা সমিতি আৰু আজছা দৈয়াং প্ৰাথমিক গোটে কৰ্তৃপক্ষক আবেদন জনোৱাৰ পিছতো কোনো ব্যৱস্থা নোলোৱাত কেইদিনমানৰ আগতে বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু আজছা দৈয়াং প্ৰাথমিক গোটে বিদ্যালয় मैनेजमेंट काम নাই আচ্ছা জিন্দাবাদ বিদ্যালয় সমীপত গধুৰ যান-বাহন যোৱা বন্ধ শ্ৰমিকসকলক উচ্চতনি দিয়া বন্ধ কৰক শ্ৰমিকসকলক উচ্চতনি দিয়া বন্ধ কৰক জনজাতি ছাত্ৰ সন্থা জিন্দাবাদ আচ্ছা জিন্দাবাদ বিদ্যালয়ৰ অন্যহাতে যোৱাকালি জামুগুৰিৰ আৰক্ষীত উপস্থিতিত দৈয়াং চাহ বাগিচাৰ পৰিচালকে তেখেতৰ কৰ্মচাৰীক লগাই গেট ভাঙি আৰু বেনাৰ ফালি পেলাই দিয়ে। তাকে লৈ আজি বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু আজছা স্থানীয় ৰাইজে পৰিস্থিতি উত্তপ্ত কৰি তোলে আৰু পুনৰ পথ বন্ধ কৰে। নিউজ ডেস্ক ৰিপৰ্ট এনি 360 চাহ জনজাতি প্ৰাথমিক বিদ্যালয়ত এই পকাংগত মানে এটা ৰাস্তা গৈছে। বিশেষকৈ আমাৰ খেলপথাৰ বুলি এখন স্কুল আছে। খেলপথাৰ সৰু সৰু ল'ৰা ছোৱালী শিশুবিলাকে খেলা ধূলা কৰে আৰু সেই খেলা ধূলা কৰাৰ ৰাস্তাত আমি আজি ভালে মানে দিন ধৰি 3 মাহ দিন ধৰি আমি ৰাস্তাটো বন্ধ কৰিছিলোঁ। আৰু বন্ধ কৰাত মানে এই জামুগুৰি থানাৰ পুলিচ প্ৰশাসনে আহি আৰু বাগিচাৰ কৰ্তৃপক্ষ এইটো কৰ্তৃপক্ষ পৰিচালক মহোদয় তেখেতে আহি পেলাই ইয়াতে মানে এটা দাদাগিৰি উদঙলি কৰিলে। তেখেতলোকক ধিক্কাৰ দিছোঁ। আৰু দ্বিতীয় কথা হ'ল এটা NOC এখন বাগিচাই অলৰেডি 1993 চনত অলৰেডি NOC এখন দিছিলে। 2 বিঘা মাটি এলট বুলি দিছিলে আৰু সেই 2 বিঘা এলটত মাটিত আমি মানে অলৰেডি ল'ৰা ছোৱালী খেলা ধূলা কৰে। সেই খেলা ধূলাৰ প্ৰসংগত আমি অলৰেডি ৰাস্তা বন্ধ কৰাৰ কাৰণে তেখেতলোকে যোৱাকালি তেনেকুৱা ধৰণৰ 6 তাৰিখ আছিলে। যোৱাকালি আহি পেলাই তেখেতলোকে কি কৰিলে, মদ খুৱাই এজন শ্ৰমিকক তেখেতলোকে মানে এই ৰাস্তাৰ মানে যিটো আমি বেনাৰ চেনাৰ পাতিছিলোঁ সেই বেনাৰ চেনাৰ উদঙাই মানে ফালি থৈ যায় তেখেতলোকে। আৰু সেইটো কাৰণে পুলিচ প্ৰশাসনক ধিক্কাৰ দিছোঁ আৰু বাগিচা পৰিচালকক ধিক্কাৰ দিছোঁ। অন্তৰ্গত দৈয়াং চাহ বাগিচাৰ আমাৰ 2 নং দৈয়াং চাহ জনজাতি প্ৰাথমিক বিদ্যালয় এই প্ৰাংগণত আজি দীৰ্ঘদিন ধৰি এই বিদ্যালয়খন চৰকাৰী বিদ্যালয় আৰু চৰকাৰী বিদ্যালয়খনৰ যি আমাৰ ৰাস্তা আছে, যিটো ৰাস্তাত ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰে, এই ৰাস্তাত নিকন নামৰ কোম্পানী যি ইলেক্ট্ৰিচিটি বৰ্ডেৰে এটা ঠিকা লৈছে এটা পাৱাৰ হাউচৰ কাৰণে, তেখেতলোকে যান বাহন অহা যোৱা ইয়াত কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা ল'লে। আৰু ইয়াত এই ৰাস্তাটো তেখেতলোকে মেৰামতি কৰি দিয়াৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। আজি প্ৰায় 2 বছৰ হোৱাৰ পাছতো এই ৰাস্তা মেৰামতি নকৰাকৈ তেওঁলোকে গধুৰ যান বাহন অনা নিয়া কৰাৰ কাৰণে ইয়াৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক আৰু স্থানীয় অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে তেখেতলোকৰ কাৰণে এই বাৰিষা কালত এই ৰাস্তাটো বন্ধ কৰি দিয়া হৈছিলে। এইটো কাৰণে বন্ধ কৰা হৈছিলে যে আগতো ইয়াত এই গুড়াখনত এই সৰুকণ গুড়াখনত যেতিয়া ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলা কৰি থাকে বা বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিলে। এই ক্ষেত্ৰত আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই এই ৰাস্তাটো তেনেধৰণৰ গধুৰ গাড়ীবিলাক অহা যোৱা কৰাৰ ক্ষেত্ৰত আমি বন্ধ কৰাইছিলোঁ, যাতে এই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাণৰ প্ৰতি যিটো ভাবুকি আহিছিল এই প্ৰাণৰ প্ৰতি অহা ভাবুকিটো আমি যাতে বন্ধ কৰাবৰ কাৰণে চেষ্টা চলাইছিলোঁ। কিন্তু যোৱাকালি আমাৰ গোলাঘাটৰ সৰুপথাৰৰ SDPO মহাশয়, পুলিচ প্ৰশাসনৰ CI মহাশয় আৰু আমাৰ জামুগুৰি থানাৰ যিজন OC তেখেতৰ নেতৃত্বত অহা এটা দলে
বিদ্যালয়ৰ শিক্ষকজনক মাতি পেলাই এটা অপদস্থ কৰিলে। ইয়াৰ স্থানীয় ৰাইজক আমাৰ দয়াং চাহ বাগিচাৰ পৰিচালকে ৰাইজক ইয়াত উচতনি দি পেলাই মদ পানী খুৱাই পেলাই শিক্ষকজনক ভাবুকি প্ৰদান কৰিলে যে এই ৰাস্তাটো উঠাই নিদিলে কিন্তু বা খুলি নিদিলে কিন্তু তেওঁলোকক চাকৰি তেখেতৰ বৰ্খাস্ত কৰা হ'ব আৰু এই ৰাস্তা যদি বন্ধ খোলাই নিদিয়া হয় তেতিয়াহ'লে বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱস্থা ল'ব বুলি তেখেতলোকক ভাবুকি প্ৰদান কৰিলে। এই ক্ষেত্ৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ এটা বেনাৰ লগাই থকা এটা বন্ধ কৰি থকা যিটো প্ৰশাসনৰ উপস্থিতিত যি বেনাৰখনক যিটো অপমান কৰা হ'ল এইটো অসম চাহ জনজাতি ছাত্ৰ সন্থাকে নহয় সমগ্ৰ চাহ জনগোষ্ঠীৰ লোকসকলক অপমান কৰা হৈছে বুলি আমি আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা কথা ক'ব কাৰণে বাধ্য হৈছো। আৰু আজি আমি দাবী জনাইছো যিসকল লোক এই ক্ষেত্ৰত জড়িত চাহ জনজাতি ছাত্ৰ সন্থাৰ বেনাৰখনক যিসকল লোকে অপমান কৰিছে লগতে এই বিদ্যালয়ৰ ক্ষেত্ৰত আমি এটাই দাবী জনাব বিচাৰিছো যে নিকন নামৰ যিখন কোম্পানী অন্য বাট তেওঁলোকে মোকলাই লওক কিন্তু এই বাট তেওঁলোকে ল'ব নোৱাৰিব আৰু এই ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনে কিন্তু বিহিত ব্যৱস্থা ল'ব লাগিব। আৰু যি পুলিচ প্ৰশাসনসকলৰ বিষয়াসকল উচ্চস্তৰীয় বিষয়াসকলে এনেধৰণৰ ভাবুকি প্ৰদান কৰিছিল যি তেওঁলোকে দাদাগিৰি ইয়াত চলাবলৈ আহিছিল আমি ধিক্কাৰ দিছো অসম চাহ জনজাতি ছাত্ৰ সন্থাই আৰু পুনৰাবৃত্তি এনেকুৱা ধৰণৰ যাতে ঘটনা নঘটে আৰু বাগিচাৰ পৰিচালকৰ লগতে সেই উচ্চপদস্থ বিষয়াসকলে কিন্তু ৰাজহুৱাভাৱে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষই কিন্তু ক্ষমা বিচৰা আমি দাবী জনাইছো। অন্যথা কিন্তু অসম চাহ জনজাতি ছাত্ৰ সন্থাই কিন্তু ইয়াতকে আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ব।